মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক অসমীয়া কবিতাৰ আঘোণৰ কুঁৱলী কবিতাটো বুজাই দিবলৈ ওলাইছোঁ। আঘোণৰ কুঁৱলী কবিতাটিৰ লেখক বা কবি হ'ল কেশৱ মহন্ত। অসমীয়া কবিতাৰ আধুনিক যুগ আৰম্ভ হয় প্ৰকৃতাৰ্থত 20 শতিকাৰ 40ৰ দশকত। এই যুগ সৃষ্টিত বিশেষ ভূমিকা পালন কৰে কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত জয়ন্তী আলোচনীয়ে। জয়ন্তীৰ পৰৱৰ্তী কালত প্ৰকাশ হোৱা হেম বৰুৱা সম্পাদিত পছোৱা আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদিত ৰামধেনু আলোচনীৰ জৰিয়তে অসমীয়া কবিতাৰ আধুনিক ৰূপটিৰ বিকাশ সাধন হয়। দ্বিতীয় মহাযুদ্ধৰ 1939 চনৰ পৰা 1945 চনলৈ ধ্বংসলীলাই কবিসকলক ৰোমান্টিকতাৰ পৰিৱৰ্তে বাস্তৱতাক আঁকোৱালি ল'বলৈ উদগনি যোগায়। জয়ন্তী গোষ্ঠীৰ কবিসকল আকৰ্ষিত হয় সাম্যবাদী ভাৱধাৰাৰ প্ৰতি। এই কবিসকলক প্ৰগতিশীল কবি বুলি কোৱা হয়। এই কবিসকলে প্ৰধানতঃ কৃষক, শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে। জয়ন্তীৰ পাতত কবি হিচাপে আত্মপ্ৰকাশ কৰা কেশৱ মহন্তৰ কবিতাত উক্ত ভাৱধাৰাৰ প্ৰকাশ ঘটিছে। অসমীয়া প্ৰগতিশীল কবিতাৰ এটি উৎকৃষ্ট উদাহৰণ হ'ল আঘোণৰ কুঁৱলী। এতিয়া আহোঁ আমি প্ৰগতিশীল কবিতা বুলিলে কি বুজা বা প্ৰগতিশীল কবি বুলি কাক কোৱা হৈছে। উত্তৰ লিখিবা। প্ৰগতিবাদী সাহিত্যত সাধাৰণতে সমাজবাদী চিন্তা চৰ্চাই প্ৰাধান্য লাভ কৰি আহিছে। অসমীয়া কাব্য সাহিত্যত দ্বিতীয় মহাযুদ্ধৰ পাছৰ পৰাই প্ৰগতিবাদী চিন্তাই প্ৰসাৰতা লাভ কৰে। ব্যক্তিকেন্দ্ৰিক চিন্তাৰ পৰা ফালৰি কাটি আহি সমাজবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই সময়ৰ কবিসকলে প্ৰধানতঃ কৃষক, শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ বিভিন্ন সমস্যা, জনতাৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি কবিতাত অংকন কৰি জনপ্ৰিয়তা অৰ্জন কৰে। সাম্যবাদী ভাৱধাৰাৰ এই কবিসকলক প্ৰগতিশীল কবি বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটো কবিতাটো ভালকৈ দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবা আৰু কবিতাৰ পিছত থকা চমু প্ৰশ্নসমূহ নিজেই কৰিবলৈ যত্ন কৰিবা। এতিয়া দুটামান প্ৰশ্ন মই অলপমান ব্যাখ্যা কৰি দিব ওলাইছোঁ। যেনে চোৱা, আঘোণৰ পথাৰৰ মন পৰশা চিত্ৰ আঘোণৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। প্ৰশ্নটো আৰু এবাৰ চোৱা। আঘোণৰ পথাৰৰ মন পৰশা চিত্ৰ আঘোণৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। আঘোণৰ পথাৰ সোণবৰণীয়া ধানেৰে উপচি থাকে। এই পথাৰত পকা ধানৰ সোণোৱালী দৃশ্যই সকলোৰে মন কাঢ়ি নিয়ে। আঘোণৰ কুঁৱলী কবিতাটিত কবিয়ে আঘোণৰ পথাৰ কুঁৱলীয়ে আবৃত কৰি পেলোৱাৰ চিত্ৰ অংকন কৰিছে। কুঁৱলীয়ে পকা ধানৰ পথাৰখন ঢাকি ধৰাৰ বাবে কবিয়ে বাস্তৱৰ সোণোৱালী পথাৰৰ অপূৰ্ব সুন্দৰ দৃশ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে। কুঁৱলীয়ে আমনি নকৰাহেঁতেন কবিয়ে ধাননিত দাৱনীয়ে কেচ কেচ শব্দৰে ধান কাটি থকাৰ দৃশ্য দেখিবলৈ পালেহেঁতেন। খোপাবন্ধা দাৱনীবোৰৰ লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে একেলগে ধান দাই থকা দৃশ্য কবিয়ে দেখিলেহেঁতেন। তাত দাৱনীবোৰে হাঁহিৰ খলকনি তোলাৰ দৃশ্য কথা কল্পনা কৰি কবিয়ে ইয়াকো কৈছে যে তেওঁ নোচোৱাৰ ভাওজুৰি তেওঁলোকক চালেহেঁতেন, কিজানি তেওঁৰ সেউতীজনী দাৱনীৰ মাজতেই লুকাই আছে। আঘোণৰ পথাৰত দাৱনীৰ কামেই কাম। পথাৰত দাৱনীয়ে ধান দাই থকা সময়তে আকাশেৰে উৰি যোৱা
হাঁহ-জাকৰ দৃশ্যৰ পৰাও কবি বঞ্চিত হ'ব লগা হ'ল। এই সকলোবোৰ দৃশ্য কুঁৱলীয়ে ঢাকি ধৰাৰ বাবে কবিৰ মনত বিষাদ বেজাৰ। কুঁৱলীয়ে ঢাকি ধৰিলেও কবিয়ে কল্পনাৰে আঘোণৰ পথাৰৰ মনপৰসা চিত্ৰৰ বৰ্ণনা কৰিবলৈ সক্ষম হৈছে। আন এটা প্ৰশ্নলৈ আহোঁ। আঘোণৰ কুঁৱলীত সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা। বা এনেকৈও আহিব পাৰে, আঘোণৰ কুঁৱলীত সহজ সৰল প্ৰেমৰ চিত্ৰ কবিয়ে কিদৰে অংকিত কৰিছে বুজাই লিখা। উত্তৰত লিখিবা, আঘোণৰ কুঁৱলী কবিতাটিত সোণবৰণীয়া আঘোণৰ মনোমোহা পৰিৱেশ কুঁৱলীয়ে বাট ভেটি ধৰাত কবিৰ বিষাদবোধ জন্মিছে। কিয়নো কুঁৱলীয়ে পথাৰ আবৃত নকৰাহেঁতেন আঘোণৰ ধাননি পথাৰত তেওঁৰ সহজ সৰল নিভাঁজ প্ৰেমৰ সন্ধান কৰিব পাৰিলেহেঁতেন। কবিয়ে বৰ আশাৰে আঘোণৰ পথাৰৰ দাৱনীবোৰৰ মাজত তেওঁৰ সেউতীৰ সন্ধান কৰিবলৈ আহিছিল। চহা জীৱনৰ সহজ সৰল নিভাঁজ প্ৰেম অংকুৰিত হৈ এই আঘোণৰ পথাৰত। কবিয়ে সেউতীক ভাল পায়, কিন্তু তেওঁৰ কথা সেউতীয়ে জানে নে নাজানে তাকো কবিয়ে ক'ব নোৱাৰে। এই সেউতীকে লগ পাবলৈ অৰ্থাৎ আঁতৰৰ পৰাই চাবলৈ কবিৰ মন উদ্গ্ৰীৱ হৈ পৰিছে। কবিৰ সেউতীজনীৰ বয়স 17। আঘোণৰ পথাৰৰ পকাধানে গৃহস্থক আনি ঘৰ সোমোৱালৈকে সকীয়াই দিয়ে। সেইদৰে কবিয়ে প্ৰেমিকাৰ ৰূপ বৰ্ণনা কৰিছে। তামোলৰ পিকেৰে ৰঙা ৰং বোলোৱা ওঠ আৰু ডালিম গুটিয়া দাঁতেৰে ৰঙা গালৰ সেউতীক কবিয়ে নিজৰ কৰি ল'বলৈ মন কৰিছে। দাৱনীৰ মাজত ধান দাই থকা সেউতীয়ে ডাঙৰি বন্ধা লগ বিচাৰি ফুৰিছে। অৰ্থাৎ সেউতীয়েও কবিক অৰ্থাৎ প্ৰেমিকক বিচাৰি ফুৰিছে। ধানৰ ডাঙৰি বান্ধি ঘৰলৈ অনাৰ দৰে কবিয়ে সেউতীকো ঘৰলৈ অনাৰ কথা কোৱাত সেউতীয়ে লাজতে কবিক যা বুলি ঠেলা মাৰি হাঁহি হাঁহি আঁতৰি গ'লেও সেউতীৰো যেন তেনে ইচ্ছা আছে তাকেই প্ৰকাশ কৰিছে। আঘোণৰ পথাৰ কুঁৱলীয়ে ঢাকি ধৰাৰ বাবে কবিয়ে সেউতীক এই প্ৰেমৰ কথা ক'ব নোৱাৰিলে। এইদৰে কবিয়ে আঘোণৰ কুঁৱলী কবিতাটিত প্ৰেমৰ চিত্ৰ অংকন কৰিছে। আৰু আন এটি প্ৰশ্নলৈ আহোঁ। আঘোণৰ কুঁৱলীত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবিৰ অন্তৰৰ বিষাদবোধ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। প্ৰশ্নটো আৰু এবাৰ শুনা। আঘোণৰ কুঁৱলীত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবিৰ অন্তৰৰ বিষাদবোধ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। উত্তৰত লিখিবা, আঘোণৰ কুঁৱলীত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবিৰ অন্তৰৰ বিষাদবোধৰ ছবি অংকন কৰি প্ৰকাশ কৰিবলৈ কবি সক্ষম হৈছে। বহু প্ৰেমিকে প্ৰেমিকাক লগ পাবলৈ নৈৰ ঘাট বা গছৰ তলত ৰৈ থাকে। আঘোণৰ কুঁৱলীৰ প্ৰেমিকে তেওঁৰ প্ৰেমিকাক চাবলৈ বা লগ পাবলৈ আঘোণৰ পথাৰত উপস্থিত হৈছেহি। কবিয়ে সেউতীক ভাল পায়, অথচ সেই কথা সেউতীয়ে জানে নে নাজানে তাকো কবিয়ে গম নাপায়। কবিয়ে পথাৰত ধান দাই থকা সেউতীক বিচাৰি ফুৰিছে। দাৱনীবোৰৰ ওখ খোপাবোৰ জিলিকি থাকে আৰু জিলিকি থাকে দাৱনীবোৰৰ লিহিৰি লিহিৰি হাতৰ আঙুলি। কুঁৱলীয়ে পথাৰ ঢাকি নধৰাহেঁতেন কবিয়ে প্ৰেমিকা সেউতীৰ সন্ধান ল'ব পাৰিলেহেঁতেন। ভৰ যৌৱনা গাভৰু সেউতীক এবাৰ চোৱাৰ হেঁপাহ পুহি ৰখা প্ৰেমিক কবিয়ে তামোলৰ পিকেৰে ওঠ বোলোৱা সেউতীক দেখা পালেহেঁতেন। কবিয়ে প্ৰাণ ভৰি আঘোণৰ পথাৰৰ দৃশ্য ভাল পায়। ভাল পায় ধান কাটি থকা দাৱনীবোৰৰ মাজত তেওঁৰ প্ৰেয়সী সেউতীক।
কিন্তু আঘোণৰ কুঁৱলীয়ে বাট ভেটি ধৰাৰ বাবে কবি বা প্ৰেমিকে একোকে দেখা নাপালে। এই আঘোণৰ কুঁৱলীৰ মাজতে তেওঁৰ সেউতীজনী হেৰাল। তাৰ বাবে কবিৰ অন্তৰ বিষাদেৰে পৰিপূৰ্ণ হৈ পৰিছে। এই 3টা প্ৰশ্নৰ পৰা তোমালোকে কবিতাৰ মূল কথাখিনি বুজি পাবা আৰু লিখিবলৈ সক্ষম হ'বা। আশা কৰোঁ তোমালোকে প্ৰচেষ্টা কৰিবা।